নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰকে পাকঘৰ এণ্ড মিনি ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াৰ লগৰকেইটাই মিলি এটা খানাৰ আয়োজন কৰিছে আৰু এইফালে খানা বুলি ক'লেতো মোক ক'বই নালাগে, মই চিধাই খানা খোৱা জেগালৈ গুচি আহিলোঁ। আৰু আজি যিহেতু খানা স্পেচিয়েল হাঁহৰ মাংস হয়, প্ৰথমতে আমি এনেদৰে গৰম পানীত হাঁহটো দি হাঁহটোৰ নোমবিলাক গুচাই ল'লোঁ আৰু সৰু সৰু নোমবিলাকো যাতে ভালদৰে নোহোৱা হৈ যায় তাৰ কাৰণে জুইত প্ৰথমতে হাঁহটো অলপমান সেক দি লৈছোঁ। বন্ধু বান্ধৱীসকল, এনেদৰে লগৰকেইটা লগ হৈ খানা খোৱা মজাই বেলেগ। আমি কি আয়োজন কৰিছোঁ ভিডিঅ'টো অলপমান চাওঁ আহকচোন। বন্ধু বান্ধৱীসকল, এবাৰ আমাৰ পৰিৱেশটো অনুভৱ কৰি চাওকচোন। কোনোফালে মানুহৰ ঘৰ নাই, চাৰিওফালে পথাৰ আৰু পথাৰৰ মাজত এই জুপুৰি ঘৰটোৱে হৈছে আজি আমাৰ খানা খোৱাৰ লোকেশ্যন। এনেদৰে বাহিৰতে আমি জুই ধৰি লৈছোঁ আৰু জুই পুৱাই আমি খানাৰ সকলোবিলাক যোগাৰ কৰি গৈছোঁ। এনেদৰে আমাৰ জয়জিতে আলু পিঁয়াজ সকলোবিলাক ৰেডি কৰি দিলে আৰু এনেদৰে এইফালে আমাৰ হাঁহৰ মাংসও ৰেডি হৈ গ'ল। হাঁহৰ মাংসৰ মছলা পাতি যোগাৰ নোহোৱালৈকে আমি প্ৰথমতে ভাতটো বহুৱাই দিছোঁ আৰু আদা নহৰু বটাৰ কাৰণে দীপজ্যোতি আৰু কাৰ্তিকক দায়িত্ব দি দিছোঁ। বন্ধু বান্ধৱীসকল, আজি খানাৰ স্পেচিয়েলিষ্ট ৰান্ধনি যিহেতু মই হয়, গতিকে ভাতকেইটা সিজিছে নে সিজা নাই, হৈছে নে হোৱা নাই তাকে অলপমান পৰীক্ষা কৰি চালোঁ আৰু গম পালোঁ আমাৰ ভাত ৰেডি হৈ গ'ল। এতিয়া আহি গ'ল আমাৰ মাংসৰ ৰান্ধনি। প্ৰথমতে আমি মাংস অনুপাতে কেৰাহীটোত তেল দি লৈছোঁ আৰু কেইটামান তেজপাত দি লোৱা হৈছে। বন্ধু বান্ধৱীসকল, আজিৰ মাংসৰ ৰেচিপিটো কেনেকুৱাকৈ বনোৱা হয় তাকে আপোনালোকক অলপ দেখুৱাব বিচাৰিছোঁ। আৰু আজি আমাৰ মাংসৰ ৰান্ধনিটো দেৱাশিষ হয়। আহকচোন আমি মাংসৰ ৰেচিপিটো কেনেকুৱাকৈ বনাওঁ তাকে অলপ আপোনালোকক দেখুৱাওঁ। বন্ধু বান্ধৱীসকল, এতিয়া আমাৰ খানাটোৰ সকলোবিলাক ৰেডি হৈ গ'ল। এনেধৰণে খানা খোৱা মজাটো কেনেকুৱা আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে। আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই।